প্ৰেমত হ'ব শুভ, হাতলৈ আহিব সফলতা। মাৰ্ঘী পূৰ্ণিমাত কপাল ফুলিব তিনি ৰাশিৰ জাতক জাতিকাৰ। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ স্বাগতম জনাইছোঁ লাইভ নিউজ 24 চেনেলটোলৈ। আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক দৰ্শকসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। চলি আছে মাঘ মাহ। অহা 12 ফেব্ৰুৱাৰীত মাঘী পূৰ্ণিমা উদযাপন কৰা হ'ব। দিক সিদ্ধান্তৰ পঞ্জিকা অনুসৰি অহা 11 ফেব্ৰুৱাৰী সন্ধিয়া 6:55 বজাৰ পৰা আৰম্ভ হ'ব মাঘী পূৰ্ণিমা। মাঘী পূৰ্ণিমা অতি পবিত্ৰ আৰু শুভ দিন। এইবাৰ মাঘী পূৰ্ণিমাত কপাল ফুলিব 4 ৰাশিৰ জাতক জাতিকাৰ। এই সন্দৰ্ভত ডাঙৰ মন্তব্য কৰে জ্যোতিষী পণ্ডিত কল্কি ৰামে। মেঘ ৰাশিৰ জাতক জাতিকাৰ লোকসকলে ব্যক্তিগত আৰু ৰোমান্টিক জীৱনত বিশেষ মুহূৰ্তৰ অভিজ্ঞতা লাভ কৰিব। নতুন আৰম্ভণি আৰু আধ্যাত্মিক বৃদ্ধি পাব। পেছাৰ ক্ষেত্ৰত নতুনত্ব আহিব। কেৰিয়াৰ ক্ষেত্ৰত নতুন খবৰ লাভ কৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাই সৃষ্টিশীলতাৰ ক্ষেত্ৰত শিখৰত উপনীত হ'ব। আপোনাৰ জীৱনলৈ নতুন আশাৰ বতৰা হ'ব। অভিনয়ত সুযোগ লাভ কৰিব পাৰে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ জীৱনত সৌভাগ্য দুৱাৰ মুকলি হ'ব। কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনত শুভ সময় আহিব। সপোন পূৰণ কৰিবলৈ সুবৰ্ণ সুযোগ লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত মীন ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ আহিব আশাৰ বতৰা। জ্ঞান লাভ আৰু প্ৰজ্ঞাৰ ক্ষেত্ৰত নতুনত্ব আহিব। নিউজ ডেস্ক ৰিপৰ্ট, লাইভ নিউজ 24।